হাই হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো এতিয়া মই আছোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত। এইটো হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ আৰু এতিয়া আমি যাম আজি মধ্যপ্ৰদেশলৈ। এইটো দিল্লী হয়, আমাৰ ফ্লাইট আছে দিল্লীলৈ। তো এতিয়া আমি গৈ আছোঁ। তো অকণমান পিছত আমাৰ ফ্লাইট আছে 6টা বজাত। তো এতিয়া সময় হৈ গৈছে 4টা পাৰ হৈ গ'ল সময়। তো আমি আহি পাই গৈছোঁ, এয়াৰপৰ্ট আহি পাই গৈছোঁ। এইটো হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ। এইটো সম্পূৰ্ণ দৃশ্য এইটো লাইনত ৰখিলোঁ। এতিয়া সোমাই আছোঁ, মেইন গেটেদি এণ্ট্ৰি কৰি আছোঁ। এইপিনে মেইন গেট। তো এতিয়া এণ্ট্ৰি কৰি লওঁ। এতিয়া সোমাই আছোঁ আমাৰ গেটটো। লাইন ধৰিছে এইটো হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ। তো এতিয়া আমি ভিতৰ পিনে সোমাই আছোঁ, চিকিউৰিটি চেকিঙৰ কাৰণে সোমাই আছোঁ। এতিয়া চিকিউৰিটি চেকিং হৈ গ'ল আৰু এতিয়া ভিতৰ পিনে সোমাই আছোঁ। ওপৰত ফাৰ্ষ্ট ফ্ল'ৰত যাব লাগিব, আমাৰ ফ্লাইট ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা। তো এতিয়া ভিতৰ পিনে গৈ আছোঁ, ফাৰ্ষ্ট ফ্ল'ৰত গৈ আছোঁ। এতিয়া এলিভেটৰৰ ওপৰত উঠি আছোঁ, এস্কেলেটৰৰ ওপৰত উঠি আছোঁ, গৈ আছোঁ ফাৰ্ষ্ট ফ্ল'ৰত। উঠি গ'লোঁ। তো এতিয়া আহি গ'লোঁ ফাৰ্ষ্ট ফ্ল'ৰ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ আৰু আমাৰ ফ্লাইট এই সন্মুখত। এইটো হৈছে আমাৰ ফ্লাইট। মই ফ্লাইটত উঠিছোঁ। তো এতিয়া দিল্লী গৈ আছোঁ, দিল্লী যাম আজি। তাৰপিছত মধ্যপ্ৰদেশ যাম দিল্লীৰ পৰা। এতিয়া ফ্লাইটত উঠিছোঁ। এইটো হৈছে আমাৰ ইণ্ডিগো ফ্লাইট। এতিয়া আমি দিল্লী গৈ আছোঁ। Fasten your seatbelt by inserting the metal tip into the buckle. To tighten, pull the loose end. To open, lift the buckle. Keep your seatbelt fastened at all times. In case of low cabin pressure. মোৰ চিট আছিলে মাজত আৰু মই এতিয়া উইণ্ড' চিটত আহি গৈছোঁ, কাৰণ মোৰ লগৰ উইণ্ড' চিটত কোনো নাই। এতিয়া মই উইণ্ড' চিটত বহি গৈছোঁ আৰু সেইকাৰণে এতিয়া গুৱাহাটী এয়াৰপৰ্ট আৰু এতিয়া পূৰা বৰষুণ হৈ আছে বাহিৰত, চাব পাৰে। এতিয়া আমাৰ ফ্লাইট ৰান হৈ আছে টেক অফৰ কাৰণে, এতিয়া গৈ আছে। তো আৰু অকণমানৰ ভিতৰত উৰিব আৰু এতিয়া উঠি আছে ওপৰ পিনে। এতিয়া চাব পাৰে এতিয়া উঠি আছে ওপৰ পিনে। এতিয়া উঠি গ'ল ওপৰ পিনে উঠি গ'ল। এইটো এয়াৰপৰ্ট, গুৱাহাটী এয়াৰপৰ্ট। ওপৰ পিনে উঠি গ'ল এতিয়া। চাব পাৰে অসমত বানপানী এনেকুৱা পানী চাওক, তল পিনে অকল পানী। তলত চাব পাৰে এইবিলাক ডাৱৰ, এই তলত এইবিলাক ডাৱৰৰ ওপৰেদি গৈ আছে ফ্লাইট। ফ্লাইটৰ ভিতৰৰ বাথৰুম আমি আহি প্ৰায় পাই গৈছোঁ আৰু অকণমান পিছত আমি নামিম। 15-20 মিনিট পিছত আমি নামিম ফ্লাইটত। লেণ্ড কৰিব আৰু 15-20 মিনিট পিছত লেণ্ড কৰিব ফ্লাইট। আমি আহি পাই গ'লোঁ দিল্লী এয়াৰপৰ্ট। এতিয়া লেণ্ড কৰিব আৰু চাব পাৰে ঘৰবিলাক। এইটো হৈছে দিল্লী। ট্ৰেইন লাইন ফাইনেলি আহি গ'ল, এয়াৰপৰ্ট আহি গ'ল। এতিয়া আমি লেণ্ড কৰি দিলে, ফাইনেলি লেণ্ড হৈ গ'ল।
পাই গ'লোঁ দিল্লী এয়াৰপৰ্ট আহি পাই গৈছোঁ দিল্লী এয়াৰপৰ্ট আৰু এতিয়া এক্সিট হ'ম ফ্লাইটৰ পৰা তো 20 মিনিটৰ ভিতৰতে এক্সিট হৈ যাম ফ্লাইটৰ পৰা তো ওলাই লওঁ এতিয়া ফ্লাইট এতিয়া ওলাই আছোঁ ফ্লাইটৰ পৰা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট এইপিনে এইটো চাব ইষ্ট পাই যিটো ডাঙৰ বিমান এখন আমাৰতো এইটো আছিলে ফ্লাইটৰ পৰা নামি এতিয়া বাছত উঠিলোঁ তো এতিয়া আমাৰ বিমানক টাটা বাই বাই জনাই আছোঁ এইটো আছিলে আমাৰ বিমান লাগেজৰ বেগ লাগেজ সেইসমূহ বেগ ইয়াত আহে চাব পাৰে এইটো বেগ ৰানিং হৈ আছে দুজনৰ বেগ তেওঁলোকো ইয়াৰ পৰা ইয়াতে বহুতকেইটা কাউণ্টাৰ আছে 7, 8, 9টা আৰু এইপিনে ৱাশৰুম আছে এইটো হৈছে দিল্লী এয়াৰপৰ্ট এইটো চাব পাৰে চেঞ্চৰ লগোৱা টেপ হয় হাত দিলে পানী আহিব এইটো পানী আহি গ'ল হাত গুচাই দিম পানী বন্ধ হৈ যাব আকৌ হাত দিম পানী আহি যাব এইটো আহি পাই গৈছোঁ দিল্লী এয়াৰপৰ্ট ভিতৰতে আছোঁ এক্সিট হৈ আছোঁ তো এইটো ভিডিঅ' ইয়াতে শেষ কৰি আছোঁ এইটো আছিলে দিল্লীলৈ অহাৰ ভিডিঅ' তো নেক্সট ভিডিঅ'ত লগ পাম আৰু তো এইটো এতিয়ালৈকে বাই বাই